মুন আৰু হাৰ্ষিত ৰহমান। আমি আহিছোঁ কোৱাৰপুৰত। এই বহু ডাঙৰ ফিচাৰী চোৱাৰ কাৰণে আব্দুলৰ ফিচাৰীটো পানী কমাই আছে, মটৰ লগাই দিছে দুটা। এই মছজিদতে মাছ মাৰি আছে, দেখিছেনে? এই কিমান দূৰত ৰাতিপুৱাৰ পৰা মাছ মাৰিছে, কাৰণ ৰাতিপুৱালৈ কাইলৈ উৰুকা হয়, মাঘ বিহু। এয়া বাপৰে বাপ, ইমান ডাঙৰ পুখুৰী, ইপাৰৰ পৰা সিপাৰে মনি পোৱা নাযায়। এইডাল ডিলাৰডাল দেখিছে যে, 70 বিঘামান হ'ব। বহু ডাঙৰ পুখুৰী, বহু ডাঙৰ পুখুৰী। এয়া হাঁচিতে মাছ কিনিব আহিছে। কেইটকা লৈছে? 15 টকা। 15 টকাৰ মাছ কিনিব। আমি হিৰৰ 70 ৰিক্সা একদম কি অ দাদা ক'ত আছে? গিয়াৰ ফাটি যাব দাদাৰ আজি। মাছ মাৰা কাৰণে সকলো ৰেডি। কিবা একদম কি কৈছে? এইটো শালত কেই কিলোমান উঠিছে? কি মাছ মাৰিছে? 10 ঘণ্টা। কি মাছ? কি মাছ? বিলাস আগে ভোকা বৰালি আৰি আহিছোঁ কোৱাৰপুৰত। আব্দুলহঁতৰ ঘৰত, আব্দুলহঁতৰ ঘৰৰ পৰা দুটা পুখুৰী আছে ডাঙৰ, দুটা মিলি প্ৰায় 70 বিঘামান হ'ব। এটা পুখুৰীত অলৰেডি মাছ মাৰিলে, মাছ হাপা কৰি আহিছে আৰু এইটোত মাৰিব ডিছকাছ চলি আছে। বহুত মানুহ আছে, জালবিলাক 3-4খন জাল লগ লগাই মাৰিব মাছ। আপোনালোক দেখুৱাম গোটেইখিনি মাছ। চাই থাকক আপোনালোকে ইয়াৰ পৰা দেখুৱাম। দাদাই মাছ মাৰি আছে, পূৰা চিন্তা কৰি আছে কোনটো ডাঙৰ উঠাব পাৰি, 10 কিলোত নে 15 কিলোত উঠাব পাৰি, তাকে চিন্তা কৰি আছে, হয়নে? মোটামুটি 70 বিঘা হ'ব না গোটেইখিনি এৰিয়া? এতিয়া বৰ্তমান 10 কুইণ্টেল মান মাৰিছে। 10 কুইণ্টেল মাৰিলোঁ, কিন্তু আৰু এটা ফেলাম এতিয়া কেনেকৈ ফেলাও কি কৰোঁ ভাবি আছোঁ। তাতে আৰু ঠাণ্ডাও লাগছে, বিহুৰ বতৰ না। আচলতে যাব লাগিছিল বজাৰ কৰিব, কিন্তু আছোঁ মাছ মাৰিব, ৰাইজক খুৱাম বুলি। ৰাইজক খুৱাম বুলি কি হ'ল কথা। চাই থাকক বন্ধুসকল, এই জাল খুলি আছে আৰু এইটো ডাঙৰ পুখুৰী, দুটা মিলি 70 বিঘামান হ'ব। ইয়াৰ মালিক হৈছে আব্দুল, পকৰা পৰি গৈছে আব্দুলে মাছ মাৰি মাৰি। এটা পুখুৰী এই দেখিছেনে আপোনালোকে? ইয়াতে হাপা কৰিছে, এইখন এখন দুখন হাপা আছে তাত, এই দুখন মিলি কিছু মাছ মাৰিছে। মাছ মৰা মানুহ আব্দুলৰ ভাই বহি আছে মাছ মৰাৰ কাৰণে। না ব্যৱহাৰ হ'ব, এই দাদা কৈ আছে না ব্যৱহাৰ হ'ব। আজি মাছটো খেতি চাপনি এইটো হ'ল আমাৰ না, এইটো থাৰ্মকলৰ না। ইয়াতে উঠিব, উঠি কিনে মাছবিলাক খেদিব।
খাই লওঁ পানী লওঁ পানী 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 গাঠাগিলে দিছো আগে দর্শন দিলীপে দর্শন দিলা কি দর্শন গেলে শুনাই ধরো 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 গোটে 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 ইঞ্জিন কেছে সম্পত্তি সম্পত্তি ক্লাস আরো দেশ ধরে